5 ছেপ্টেম্বৰ শিক্ষক দিৱস ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। মৰমৰ বন্ধু বান্ধৱীসকল, আহক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বৰ্ণাঢ্য জীৱনৰ কিছু অজনা কথালৈ ভুমুকি মাৰো। ডক্টৰ ৰাধাকৃষ্ণনৰ জন্ম হৈছিল ব্ৰিটিছ ইণ্ডিয়াৰ মাদ্ৰাছ প্ৰেচিডেন্সিত 1888 চনত চিৰুত্তানী নামৰ এখন ঠাইত। ডক্টৰ ৰাধাকৃষ্ণন 1952 চনৰ পৰা 1962 চনলৈ ভাৰতবৰ্ষৰ প্ৰথমজন উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1962 চনৰ পৰা 1967 চনলৈ ডক্টৰ ৰাধাকৃষ্ণনে ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ডক্টৰ ৰাধাকৃষ্ণনে 1949 চনৰ পৰা 1952 চনলৈ ছ'ভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰোপৰি তেখেত আছিল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ। সময় 1939 চনৰ পৰা 1948 চনলৈ। ৰাধাকৃষ্ণনৰ জীৱন অকল ৰাজনৈতিক বেষ্টনীতে সীমাবদ্ধ নাছিল। তেখেত আছিল এজন মহান ভাৰতীয় দাৰ্শনিক। বেদ বেদান্তৰ ওপৰত তেখেতৰ আছিল জ্ঞান অপৰিসীম। 1954 চনত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক বঁটা ভাৰত ৰত্নৰে তেখেতক সন্মানিত কৰা হয়। ডক্টৰ ৰাধাকৃষ্ণন যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল, তেতিয়া তেওঁৰ কিছুমান ছাত্ৰই তেখেতৰ জন্মদিনটো উদযাপন কৰিব বিচাৰিছিল। তেতিয়া তেখেতে কৈছিল, ইনষ্টেড অফ চেলিব্ৰেটিং মাই বাৰ্থডে, it would be my proud privilege if September 5th is observed as Teachers' Day. ডক্টৰ ৰাধাকৃষ্ণনৰ কিছুমান মহান কৰ্ম হ'ল দ্য ফিলচফি অফ ৰবীন্দ্ৰনাথ টেগোৰ, দ্য হিন্দু ধৰ্মা, ইণ্ডিয়ান ফিলচফি, দ্য হিন্দু ভিউ অফ লাইফ, ইণ্ডিয়ান ৰিলিজিয়াছ থট। ডক্টৰ ৰাধাকৃষ্ণনৰ একাডেমিক কেৰিয়াৰ হ'ল 1909 চনত তেখেতক মাদ্ৰাছ প্ৰেচিডেন্সি কলেজত ফিলচফিৰ শিক্ষক হিচাপে এপইণ্ট কৰা হৈছিল আৰু 1918 চনত ইউনিভাৰ্চিটি অফ মাইচৰত তেখেতক প্ৰফেচাৰ অফ ফিলচফি হিচাপে এপইণ্ট কৰা হৈছিল। 1937 চনত ডক্টৰ ৰাধাকৃষ্ণনৰ নাম সাহিত্যৰ নোবেল বঁটাৰ কাৰণে নমিনেটেড হৈছিল। 17 এপ্ৰিল 1975 আৰু এই দিনটোতে এগৰাকী মহান দাৰ্শনিক, পণ্ডিত, ৰাজনীতিজ্ঞই ইহলীলা সম্বৰণ কৰে।